খবৰ সকলোৰে ভালে আছে আৰু আজি আমি আহি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। যিহেতু আজি সোমবাৰ, আজি ভাবিছোঁ শৰাই এখন দিওঁ, আগবঢ়াই থৈছিলোঁ শৰাই এখন, তো সেইকাৰণে আহি আছোঁ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ। আৰু যিসকলে মহামৃত্যুঞ্জয় মন্দিৰ দেখা নাই আমি দেখুৱাম, আপোনালোকে খালি ভিডিঅ'টো চাই যাওক। আৰু এইফালে বৰাদাই গাড়ী চলাই আছে আৰু আমি জাষ্ট ওলাইছোঁহে, আৰু বলক এতিয়া গৈ থাকোঁ। আৰু আমি আহি অৱশেষত পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ। আৰু এয়া দোকান বজাৰসমূহ যে দেখিছে, ইয়াতেই চাকি ধূপ আপোনালোকে যদি শৰায়ো আগবঢ়াম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ পৰাই কিনি নি পেলাই শৰাই উৎসৰ্গা কৰিব পাৰে। আৰু ইয়াত বহুত দোকান আছে। আৰু আজি যিহেতু সোমবাৰ, মানুহৰ ভিৰটোও বহুত বেছি দেখিছোঁ। আগতেও আহিছোঁ কিন্তু আগতে ইমান ভিৰ দেখা নাই, কিন্তু আজি বহুত ভিৰ দেখিছোঁ। আৰু দেখিছে বহুত জেগাৰ পৰা মানুহবোৰ ইয়ালৈ আহে, মন্দিৰটো চাবৰ কাৰণে আহে। আৰু আমিও আজি আহিছোঁ, আমি বহুত দিনৰ পিছত আহিছোঁ। আৰু ফাইনেলি মই এয়া লৈ ল'লোঁ আপোনাৰ শৰাই, যিহেতু আগবঢ়াম বুলিয়ে আহিছোঁ। আৰু শৰাই ধুনীয়াকৈ লৈ পেলাই চাকি বন্তিও লগতে ল'লোঁ। আৰু এতিয়া বলক মন্দিৰৰ ভিতৰৰ ভাগলৈ গৈ থাকোঁ। আৰু এয়া মন্দিৰৰ ভিতৰলৈ আহি আছোঁ আৰু এনেদৰেই আপোনালোকক দেখাইছোঁ। চাওক, এয়া মৃত্যুঞ্জয় মন্দিৰ, বৃহৎ আকাৰৰ, সকলোৱেতো জানেই, খুব ধুনীয়া লাগে। চাৰিও কাষটো চাওকচোন, মানুহৰেই ভৰি আছে, ইমানেই মানুহ হৈছে আজি। এয়া দেখিছেনে, এয়া দেখিছে শৰাই দিলে ইয়াতে উৎসৰ্গা কৰিব লাগে। আৰু এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ তলত আছোঁ আমি, ওপৰত মন্দিৰভাগ আছে নিৰ্মাণ কৰা। আৰু ইয়াতে যি যজ্ঞ হৈছিলে, ভিগুগুৰি মহাৰাজ আছে। মই দিম বাৰু হেৰিটো, ভিডিঅ'টো লৈছিলোঁ অথনি, আপোনালোকক দিম, ভিডিঅ'টো চাব। তলৰ ভিউ এনেকুৱা এটা ভাল লাগিছে। ইয়াত যদি হাই হুলস্থুল নকৰে, একদম আপুনি বহি থাকিব এই একদম বহুত ডাঙৰ এৰিয়া, পাই ন। বহুত ডাঙৰ একদম পুৰা তলত। এয়া দেখিছেনে, চাৰিওফালে একদম ৰাউণ্ড হৈ আছে। এইবিলাক মানুহে বহি বহি প্ৰসাদো খাব পাৰে। এই গছজোপা যে দেখিছে, এই গছজোপাতে বাঘ বস্ত্ৰ যদি কোনোবাই আগবঢ়াম বুলি ভাবে তেতিয়াহ'লে দোকানৰ পৰা কিনি আনি ইয়াত এনেদৰে বান্ধি থৈ যাব পাৰে। মনৰ আশা পূৰণ হয় আৰু নহয় জানো। ময়ো ধুনীয়াকৈ এভাগ লৈ আহি পেলাই ইয়াত ধুনীয়াকৈ বান্ধি দিছোঁ, যাতে মোৰ মনৰ আশাটো সুন্দৰভাৱে পূৰণ হয়। আৰু চাওক, ইমানেই বান্ধিছে মানুহে, গছজোপা নেদেখা হৈ গৈছে গুৰিটো। আৰু তাৰপিছতেই চাই যাওক ভিডিঅ'টো শেষলৈকে। এয়া যে মানুহজনে দেখিছে, ছাগলী দুটা একেবাৰে কল খাবৰ কাৰণে ওচৰ আহি পালেহি, দুটা দিয়ে দিলোঁ। আৰু তাৰপিছতেই আমি আহিলোঁ আপোনাৰ ওচৰতে থকা জোনবিল হোটেল এখনলৈ। আমি প্ৰায় মহামৃত্যুঞ্জয় মন্দিৰ আহিলে ইয়াতেই খাওঁহি। ভাবিলোঁ দুপৰীয়া যিহেতু হ'ল, 2টামান বাজিলে, ভাত সাজ ইয়াতে খাই লওঁ, যিহেতু নিৰামিষ খাম আজি। সোমবাৰ আমি মাছ মাংস নাখাওঁৱেই, সেইকাৰণে ইয়াতে দাদাজনো চিনাকি হোটেলৰ, তো ভাবিলোঁ নিৰামিষ ভাত সাজ ইয়াতে আজি খাই যাওঁ। আৰু এয়া ভাতখিনি দিলেহি আমাক ফাইনেলি। আপোনালোকক চাওক, আৰু আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। বাই বাই বাই।